তো গাইজ মোৰ চেনেলত আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি ভিউটো চাওক, ৰাতিপুৱা ওলাইছোঁ, তাকো কুঁৱলী হৈ আছে আৰু একেবাৰে দেখাই নাপায়। চাওক একেবাৰে দেখাই নাপায়, কিবা গাড়ী আহিলেও দেখা নাপায়, একো আহিলেও দেখা নাপায়। মানে ওচৰৰ পৰা ধৰিব পাৰে আৰু মানুহকেইটা গৈ আছোঁ আৰু অলপ আগত দেখি আছোঁ। তো ইমান কুঁৱলী হৈ আছে, তো নাহিম বুলি ভাবিছিলোঁ ইমান সোনকালে, কিন্তু একো নাই, ৰামৰ ওপৰত বিশ্বাস আছে আৰু আমাৰ একো নহয়। তো ৰাম নাম লৈ গৈ থাকিম, জয় শ্ৰীৰাম। তো গাইজ এতিয়ালৈকে 7টা বাজিব হ'ল, কুঁৱলী এতিয়ালৈকে যোৱাই নাই। দিনত হ'লে বহুত গৰম আৰু ৰাতি হ'লে ঠাণ্ডা, ৰাতিপুৱা হ'লেও ঠাণ্ডা। তো এতিয়া ঠাণ্ডাতনো ক'ব পৰা নাই, চৰ্দিও হৈ গৈছে। তো ৰাতিপুৱা সোনকালে 3টা বাজিতে উঠিছোঁ। তো 3টা বাজিতে উঠি কৰি চাওঁ যে পূৰা আন্ধাৰ হৈ আছে। গা ধুলোঁ, গা ধুই ওলাওঁতে অলপ পোহৰ হ'ল যদিও পূৰা কুঁৱলী পৰিয়ে আছে বৰ্তমানে এতিয়ালৈকে। অলপ বেছি পৰ ৰখি থাকিলে নহ'ব, কাৰণ 7টা বাজিলে এতিয়ালৈকে কুঁৱলী যোৱাই নাই আৰু আমি ৰখি থাকিলেও তাত নহ'ব। তো সেইটো কাৰণে ওলাই দিলোঁ, কিন্তু এতিয়ালৈকে কুঁৱলী যোৱাই নাই। তো এইবোৰ ৰাম নাম লৈ গৈ আছোঁ আৰু গাড়ী আহিছে, এই গাড়ী যে আছে ওচৰতে, এই গাড়ী অকল লাইটকেইটাহে দেখা পায়। এইখিনিৰ পৰা এই লাইটকেইটাহে দেখা পায়, দেখিছে লাইট, কিন্তু গাড়ীখন দেখা নাপাওঁ, অকল লাইটকেইটা দেখা পাওঁ। আগলৈ ছেম দেখিব গ'লে আগলৈ তেনেকুৱাই। তো গাড়ীখন অলপমান যোৱাৰ পিছত লাইটকেইটাহে দেখিব পাৰোঁ, কিন্তু গাড়ীখন দেখা নাপাওঁ। তো ওচৰত অহাৰ পিছতহে গাড়ীখন দেখা পাওঁ এনেকৈ। তো সেইটো কাৰণে লাহে গৈ আছোঁ আৰু আহি এখন চাহ দোকান পাইছোঁ। তো এখন সৰু চাহ হোটেল এখন পাইছোঁ। তো চাহ বনাইছে বাইদেৱে, তো চাহ খাই লওঁ ইয়াতে। চাহ খাই লৈ তাৰ পৰা আকৌ যাম, কাৰণ ৰাতিপুৱা একো খাই অহা নাই। সেইটো কাৰণে চাহ এখন খাই ল'লে অলপ ভাগৰ। দুজনমান চিনাকি হৈছিলোঁ, তো লগৰ দুজন চিনাকি মানে ঘৰটো আগত আছিলে, ঘৰটো ইয়াতে। তো সেইটো কাৰণে আমি অলপ পাছতে ৰখি দিলোঁ, কালি তাতে শুলোঁ। তো সিহঁতৰ ঘৰটো আগতে আহি আছোঁ। তো বৰ্তমান ফোন কৰিছিলে, লগ ধৰিব দিছে, সেইটো কাৰণে লগ ধৰি যাওঁ, কিন্তু এতিয়ালৈকে ৰখি আছোঁ, বৰ্তমানলৈকে অহাই নাই। তো সিহঁতি অহালৈকে অকণমান ইয়াতে ৰখি পেলাই তাৰপিছত ওলাম, কাৰণ নহ'লে আকৌ বেয়াও পাব সিহঁতি আকৌ লগ নধৰিলে। সেইটো কাৰণে অলপ লগ ধৰি পেলাই একেবাৰে আকৌ যাত্ৰা আৰম্ভ কৰিম। তো ফাইনেলি আহি গ'ল লগৰটো। आगे 20 बना हुआ है, आगे कितना आगे बाय बाय, जय श्री राम, फिर से मिलेंगे, ठीक है। তো গাছ দাদা সিহঁতক দিলোঁ বিদায়। তো অলপ ৰখি ফাইনেলি আহি গ'ল। সিহঁতৰ লগত কথা বতৰা পাতিলোঁ আৰু সিহঁতি ঘৰত লৈ যোৱা কথা কৈছে। তো ঘৰততো যাব নোৱাৰোঁ, কাৰণ 5 কিলোমিটাৰমান দূৰ ইয়াৰ পৰা ৰাস্তাৰ পৰা। তো আহোঁতে যাওঁতে 1 ঘণ্টামান লাগি যাব, তাতে বহুতে প্ৰায় 2 ঘণ্টামান লাগি যাব। তো 10টামান বাজি যাব আহোঁতে। সেইটো কাৰণে ইয়াতে লগ কৰিলোঁ, ইয়াতে বুজাই দিলোঁ কথাখিনি সিহঁতক। তো সিহঁতেও ভালকৈ বুজি ল'লে। তো সিহঁতে যেতিয়া দিলোঁ বিদায়, যে আমিও যাওঁ, এতিয়া আমিও গুচি যাওঁগৈ এতিয়া। তো আৰু কৈ থৈ আহিছোঁ নেক্সট টাইম আকৌ লগ পাম বুলি কৈ থৈ আহিলোঁ। এতিয়া দিলোঁ সিহঁতক বিদায়, যে আমিও যাব লাগে, কাৰণ আজি প্ৰায় লেট হৈ গৈছে। কিন্তু লেট হ'লে কিন্তু ভিউটো আজি কুঁৱলী পৰিয়ে আছে ইমান দেৰিলৈকে, প্ৰায় 8টা বাজিব হ'লি এতিয়ালৈকে কুঁৱলী পৰিয়ে আছে। আচ্ছা, কুঁৱলী এতিয়ালৈকে পৰি আছে আৰু সেই ঠিক তেনেধৰণে গাড়ীও এনেকৈ আহিলে দেখা নাপায় এতিয়ালৈকে বৰ্তমান। তো গাড়ী আহিলে দেখা নাপায়, কাৰণ লাইটে যি অকণমান দেখা পায় আৰু বাকী একো দেখা নাপায়। আৰু ইফালে ট্ৰেইন আৱাজ দি আছে, ট্ৰেইনখনো প্ৰায় দেখা পোৱা নাই, কাৰণ এইখনতে ট্ৰেইন ৰাস্তাটো আছে, এইখনতে একো দেখা পোৱা নাই ট্ৰেইনখন। তো চাওক কেনেকুৱা কুঁৱলী পৰি আছে। তো বেছি পলম নকৰোঁ, ভিডিঅ'টো আগলৈ চাই থাকক। জয় শ্ৰীৰাম। আমি আহি থাকোঁতে কাকা এজনক লগ পালোঁ। কাকা এজনে পেডেল যাত্ৰা কৰি আছে। তো কাকা এজনক মাত দিলোঁ। তো কাকাজনক সুধি চাওঁ ক'ৰ পৰা আহিছে। काका आप कहाँ से आ रहे हैं? अभी किधर जाएगा? कामाख्या देवी मंदिर। अच्छा, कितने? आसाम से, हम आसाम से आए हैं। बैक साइड दिखा देते हैं। पैदल यात्रा दुर्गा प्रसाद दवंशी है, फोन नंबर। अच्छा, कहाँ से आप अब मध्य प्रदेश। कितना दिन हो गया? 9.5 महीना है। 9.5 महीना हो गया। खाना पीना कैसा होता है? मंदिर में हो जाता है, दिन में खाते नहीं है। हाँ, दिन में खाते नहीं है ना? हाँ, मंदिर में रात में। तो हम लोग भी आसाम से उधर राम मंदिर जा रहे हैं। मेरे को समझ में आ गया कि अयोध्या राम मंदिर। हाँ, आ गया ना। एक बार जय श्री राम। जय श्री राम। काका आपका उम्र कितना है? 65 साल। पैदल यात्रा इतना ही होंगे आप? अरे बाबा का आशीर्वाद है ना, माता का आशीर्वाद है, अमरनाथ ले, कामाख्या माता का आशीर्वाद है। अमरनाथ ले लद्दाख, वैष्णो देवी, नेपाल, यूपी, बिहार, उत्तराखंड, उसके बाद में ये आपका कामाख्या माता का आशीर्वाद है। हाँ, अभी कितना दिन में पहुंच जाएगा? पहुंच जाएंगे मुश्किल से 7-8 दिन। बोले बाबा है ना, जल्दी ले जाएगा। कितना किलोमीटर है कि नहीं? 30-35 हम भी 30-35 से वही अच्छा लगा भाई, अच्छा लगा। बाबा अच्छा लगा। जय श्री राम। जय श्री राम।
हाँ एक फोटो हो जाए ले लो हाँ हमारे आपके बहुत साथ भी एक बहुत- सेल्फी हो हाँ, जाएगा ठीक अच्छा लगेगा বাবা আহি আছে বাবা মধ্যপ্ৰদেশৰ পৰা আহিছে দুৰ্গা প্ৰসাদ লাভেঞ্চি তো 65 আছে একে বয়সত মধ্যপ্ৰদেশৰ পৰা আহি আছে তো এয়ালৈকে কামাখ্যা মন্দিৰলৈ আহিছে ৰাম 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 ৰাম